Hello everyone, স্বাগতম জনাইছো অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি ৰেচিপিটো হৈছে ভেজ বিৰিয়ানী ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পায় আৰু আপোনালোকৰ বাবে হেল্পফুল হয়। যদি আজিৰ এই ৰেচিপিটো আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ প্ৰথমে পাবলৈ। তেনেহ'লে আহকচোন মই কেনেকৈনো বনাওঁ চাওঁ। ভেজ বিৰিয়ানী বনাবৰ কাৰণে প্ৰথমতে লৈছোঁ সৰু সাইজৰ কবি আধা কাটি লৈছোঁ, বিন লৈছোঁ, বিলাহী লৈছোঁ আৰু গাজৰ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ গোটেইখিনি। তাৰপিছত প্ৰেছাৰ কুকাৰত ঘি দি দিছোঁ 2 চামুচ। ইয়াৰ পাছত ইয়াত দিম শুকান জলকীয়া 2টা, জিৰা দি দিম 1 চামুচ আৰু এইখিনি ভালদৰে মিলাই ল'ম। ইয়াৰ পাছত ইয়াত কাটি থোৱা পিঁয়াজ দি দিছোঁ। আদা নহৰু পেষ্ট 1 চামুচ ভালদৰে মিলাই ল'ম। ৰেড চিলি পাউডাৰ অকণমান, বিলাহী, গাজৰ আৰু বিনখিনি একেলগে দি দিম। দি পেলাই ভালদৰে মিলাই ল'ম। ইয়াৰ পাছতে ইয়াত নিমখ দি দিম। ইয়াৰ পাছত দিম হালধি। তাৰপিছত কবিখিনি দি দিম। কবিখিনি দিয়াৰ পাছত ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিলাই ল'ম এনেদৰে। আৰু অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম 2 মিনিটৰ কাৰণে। চাউলখিনি মই ধুই লৈছিলোঁ, তিয়াই থোৱা নাছিলোঁ। ইয়াৰ পাছত ইয়াত চাউলখিনি দি দিম। চাউল মই এক গিলাচ লৈছিলোঁ। ভালদৰে গোটেইখিনি মিলাই ল'ম। ইয়াৰ পাছত ইয়াত দিম বিৰিয়ানী মছলা 1 চামুচ। গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম। ইয়াৰ পাছত ইয়াত পানী দি দিম 1 গিলাচ। মই যিটো গিলাচেদি চাউল জুখিছিলোঁ সেইটো গিলাচেদিয়ে দিছোঁ। প্ৰথমতে 1 গিলাচ দি পেলাই ভালদৰে মিলাই চাব। তাৰপিছতে দিছোঁ আৰু 1 গিলাচ আৰু তাৰ আধা দি দিছোঁ। 2 গিলাচৰ আধা দিছোঁ। 1 গিলাচ চাউলত 2 গিলাচৰ আধা পানী দিছোঁ। ইয়াৰ পাছত ইয়াত 3টামান ইলাইচি আৰু গৰম মছলা পাউডাৰ অলপ দি দিম আৰু ভালদৰে মিলাই ল'ম। ভালদৰে মিলোৱাৰ পাছত ইয়াত ঢাকনখন মাৰি দিম আৰু 2টা চিটি আহিবৰ কাৰণে ৱেইট কৰিম। ইয়াৰ প্ৰথমটো চিটি আহি গ'ল। 2 নম্বৰ চিটি অহাৰ লগে লগে অফ কৰি দিম। প্ৰেছাৰটো ভালদৰে ঠাণ্ডা হোৱাৰ পাছত ঢাকনখন খুলিম আৰু তলৰ ফালৰ পৰা ভালদৰে মিক্স কৰি ল'ম, নহ'লে তলৰটো বেছি সিজি যাব। এবাৰ মিক্স কৰি ল'ম এনেকৈ। তাৰপিছত 2 মিনিটমানৰ কাৰণে আকৌ এবাৰ ঢাকনখন এনেই মাৰি থৈ দিম। 2 মিনিট পাছত ঢাকন খুলিছোঁ। আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এতিয়া এইখিনি ছাৰ্ভ কৰি ল'ম। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।